আজি ক্লাছ সোনকালে শেষ হ'ল, সেইকাৰণে ভাবিলোঁ লগৰ কেইজনীৰ লগত অলপ ওচৰতে হৈ থকা ভুটীয়া মাৰ্কেটত এভুমুকি মাৰি থৈ আহোঁ। যোৰহাটত প্ৰত্যেকবাৰেই এইখন মাৰ্কেট বহে। সোমাই দেখিলোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক আহি থৈছে নহয়, চুৱেটাৰ, কাৰ্ডিগান, ব্লেজাৰ, কোনটো চাওঁ কি লওঁ তেনেকুৱা লাগি গৈছিলে। এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সৰ লোকৰলৈকে চুৱেটাৰ এভেইলেবল আছে। কিন্তু দুখৰ কথাটো হ'ল যে মোক যিটো দৰকাৰ হৈ আছিলে সেইটোহে নাপালোঁ তাত, কিন্তু দোকানদাৰে দোকান এখনে আনি দিম বুলি কৈছে বাৰু। তাৰ পৰা ওলাই আহি আমি ওচৰতে হৈ থকা বাণিজ্য মেলাটো এপাক সোমাই দিলোঁ। গৈ একেবাৰে মোৰ প্ৰিয় বস্তুটোতে হাত দিছোঁগৈ। তাৰপিছত সৌ কাপোৰ কিছুৰে বেয়া পাব বুলি সিহঁতৰ ওচৰৰ পৰাও আহিলোঁগৈ এপাক। কিনিব নোৱাৰিলেও দাম দৰটো মাৰিব পাৰিম। তাৰপাছত ঠাইতে লাগি থকা কিতাপৰ দোকানখনতো এপাক সোমালোঁ। পঢ়াৰ প্ৰতি ইমান আগ্ৰহ বুলি নাভাবিব আকৌ। ফ্ৰী বস্তু পালে একো এৰিব নালাগে যে মোৰ লগৰ কেইজনীৰ পৰা শিকক। বেচেৰীকেইজনী কান্দি গৈছেগৈ, হ'লেও এৰা নাই। মানে এনেকৈ সংবিধানো নাকটো চাফা হৈ যায়। পিছে ময়ো কোনো কম নহয় আকৌ। এইপিনে প্ৰগ্ৰেম হৈ আছে, ভণ্টি এজনী ইমান ধুনীয়া লখিমপুৰ বানত পুৰি যায়, বগী নদীৰ পকনীয়াই সপোন ভাঙি যায়, জীয়া ঢলে বাৰে বাৰে কৰে অসহায়, আমাৰ কথা ভাবিবলে কাৰো সময় নাই, বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ, প্ৰলোভনৰ বাবে আমি কিনো বাৰু পাওঁ, নথগিবি দেই আমাক দিলো সকিয়াই, নথগিবি দেই আমাক দিলো সকিয়াই। অলপ দেৰি তাতে বনাই বনাই ঘূৰি ফুৰি তাৰ পৰা ওলাই দিলোঁ। এইফালে আমাৰ সোণালী আৰু এইফালে অঞ্জলি, দুইজনীকে হেনো পিছফালৰ পৰা শ্ল' মোশ্যনত ভিডিঅ' বনাই দিব লাগে। তাৰ পাছত লাহেকৈ আমাৰ পেট পূজা অলপ কৰি ল'লোঁ, মানে অন্য বেলেগ বস্তু নাখালোঁ, এইটো বস্তু আমি খামেই। তাৰপাছত তাইও গ'লগৈ, আমি দুজনীও ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।